and welcome back to our YouTube channel UA Production. আজি আপোনালোকৰ বাবে লৈ আনিছো এটা ৰেচিপি ভিডিও যেটো হৈছে বাগাজ আৰু খাৰ দিয়া গাহৰি মাংস তাৰ বাবে এতিয়া কাটি লৈছো পিয়াজ এতিয়া কাটিছো বিলাহী আৰু বিলাহীটো এনেকে দিঘলে দিঘলে কাটি আকৌ মাজতে সৰুকে কাটি দিছো এতিয়া পাপাই পিনে গুছাই আছে বাগাজৰ হে বাকলিখিনি তাৰছত ইখিনি বাগাজটো মিহি মিহিকে কাটি লব ডাঙৰকে হলে মানে হিজিবলৈ যেহেতু দিগদাৰ হয় হেবাবে সৰু সৰুকে কাটি লব লাগে এখিনি হৈ গল বাগাজ ৰেডি এখিনি বিলাহী আদা নহৰু পেষ্ট জলকীয়া আৰু পিয়াজ এতিয়া এপিনে কেৰাহীখনত মাংসখিনি ভাজি লোৱা হৈছে মাংসখিনি ভাজি হৈ যোৱাৰ পিছত এতিয়া দিয়া হৈছে পিয়াজখিনি দিপিনে অলপ দেৰি ভাজি ল'ব যেতিয়ালৈকে ৰঙা নহয় বা অলপ মানে সিজি যোৱাকে পিয়াজখিনি এতিয়া দিয়া হৈছে জলকীয়া আদা নহৰু পেষ্ট এইখিনি আকৌ গোটেইখিনি ভালকে মিক্স কৰি দিব তাৰ পিছত দিয়া হৈছে আলুখিনি দিপিনে আকৌ ভালকে মিক্স কৰি দিব এতিয়া দিয়া হৈছে বাগাজ যিখিনি সৰু সৰুকে মিহিমিহিকে কাটি লোৱা হৈছিলে এতিয়া দিছে নিমখটো আপোনালোকৰ নিজৰ আন্দাজ অনুসৰি দিলেই হ'ব এতিয়া ইয়াত দিয়া হৈছে মছলা সাধাৰণতে যিখিনি মছলা আমি মাংসত দিবলৈ ব্যৱহাৰ কৰোঁ সেই গোটেইখিনি দিয়া হৈছে হালধি জলকীয়া গুড়ি জিৰা গুড়ি মিট মছলা কাশ্মীৰী মিৰ্চটো আপোনাৰ কালাৰটোৰ কাৰণে দিয়া হয় আৰু এতিয়া দিয়া হৈছে পানী এইখিনি যেতিয়া উতলিব লয় তেতিয়া অলপ দিব খাৰটো দিয়া হয় যেহেতু মানে বাগাজখিনি অলপ কঠুৱা হৈ থাকে সেইবাবে মানে খাৰ দি দিলে অলপ কোমলি যায় সেইবাবে দিয়া হয় তাৰ পিছত দিয়া হৈছে বিলাহী দি পিনে তাৰপিছত অলপ দেৰি ঢাকি দিব ঢাকি পিনে 10-15 মিনিটৰ কাৰণে আকৌ কুক কৰি ল'ব তাৰপিছত ঢাকনিখন অতৰাই এইখিনি হ'ল আকৌ এবাৰ হিলাই দিব তাৰপিছত নিমখ চাই ল'ব আলু সিজিছে নে চাই ল'ব আৰু এয়া হৈ গ'ল আমাৰ আজি মাংস ৰেডি যেটো হৈছে বাগাজ আৰু খাৰ দিয়া গাহৰি মাংস আজিলৈ ইমানে যদি আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব